हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलोरे भाले मोर चेनेলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই এঠাইলৈ যাবলৈ ওলাইছোঁ। এফালে মই গৰম কাপোৰ পিন্ধি লৈছোঁ, বহুত ঠাণ্ডা পৰি আছে আমাৰ ইয়াত। আৰু আহি এতিয়া আমি পালো ইলাৰা ষ্টেচন। এয়া ইলাৰা ষ্টেচন আমাৰ ইয়াৰ হয়। আৰু কবালে যাবলৈ হলে আমাৰ ইয়াৰ পৰা উঠা যায় ট্ৰেইনত। আৰু তাৰ পাছত আমি ইয়ালৈ আহিলো। এয়া চাওক रोड जाक ওলাইছে লাহে লাহে আৰু বহুত ঠাণ্ডা লাগি আছে। ট্ৰেইন আহি পোৱা নাই, বৌ আৰু মই দুইজনে ৰোডত বহিয়ে কথা পাতি আছো। আমি এই ঠাইডোখৰৰ পৰা বেলেগ ঠাই এডোখৰলৈ গৈ আছো উঠিবৰ কাৰণে। ট্ৰেইনখন অকণমান আগত ৰখিব, সেইকাৰণে আগতে আমাৰ উঠা হ'ব, সেইটো কাৰণে আগলৈ গৈ আছো। আৰু ইয়া দাদা আৰু মানুহজনে বেগ লৈ গৈ আছে। ফাইনেলি বহুত টাইম ৰখাৰ পিছত ট্ৰেইন আহি পালেহি। আৰু এটা কথা, আমাৰ ইয়াৰ হিলাৰা ষ্টেচনত ট্ৰেইন মাত্ৰ 1 মিনিটে ৰখে। 1 মিনিটৰ ভিতৰতে ট্ৰেইনত উঠিব লগা হয়, নহ'লে ট্ৰেইনখন যায়গৈ, দৌৰি উঠিব লগা হয়। আৰু আপোনালোকক কোৱাই হোৱা নাই আমিনো ক'ত গৈছোঁ, কাৰণ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আমি ক'তনো গৈছোঁ। তাৰ পাছত আমি দামচৰা পালোঁ। এয়া আমি আহি পালোঁ জাতিংগা ষ্টেচন আৰু ইয়াত ৰখি আছোঁ ট্ৰেইন ক্ৰচিঙৰ কাৰণে। এতিয়া আমি গুৱাহাটী আহি পালোঁ আৰু তাৰ পাছত গৈ আছোঁ গাড়ীত উঠিবৰ কাৰণে। এতিয়া আমি উবেৰৰ কাৰণে ৰখি আছোঁ আৰু উবেৰ মতা হৈছে, আহি পোৱা নাই। সেইটো কাৰণে ৰখি আছোঁ ইয়াত, আৰু আহিলে যাম। এতিয়া আমি গাড়ীত বহি গৈ আছোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা, বাই বাই।